আমাৰ মৰমৰ যাত্ৰীসকল নামক ইসব চিন্তি বেলেগ ফেসিলিটি কিন্তু দেই নাম আমাৰ বুনিয়া ভুজিয়াবোৰ ৱাও সবা যে এৰোপ্লেনখন ইমান ডাঙৰ দেখিবলৈ কিন্তু ওপৰেদি গ'লে আকৌ ইমান পিটকলি লাগে ন লালুকি সঁচাকে দেই নব এইবা আমাৰ হেঁতিকেইটা যে টিক টিককে উঠিলেগে বজেনে যে মোবাইলত ভিডিঅ' চাই প্লেনত উঠা গোটেই প্ৰচেছবোৰ শিকি থৈছে সঁচাকে দেই আমাৰ বজেন কিন্তু ইসব চিন্তি বেলেগ টেঙৰ তেজ খোৱা আকৌ Hello sir, welcome. Hero India Z34 flight. welcome. Thank you. How are you, sir? How are you? ধনিয়াম তালুকদাৰ ঐ পাগল হাউ আৰ ইউ আপোনাৰ কেনে সুধিছে তোৰ নাম সোধা নাই নহয় মোৰ ইসব চিন্তি ভাল বহুত ভাল Please show your ticket, sir. যা দেবেন তই ইসব চিন্তি আগল যা ফেটা টিকেট চাইছে Okay, sir, thank you. Please go inside. Sir, please sit here. If there is a problem, please call me. অ'কে বছ কাইটি উইণ্ড' ছিট পাই গ'লো বজেন্টা মোকো বহিব দিব দেই হ'ব বহিবি আকৌ Please, sir, at least your seats are here. দেৱী দুৰ্গা পাৰ্বতী ମୋ ଘର থকা জনী সৰস্বতী ঐ মৰিলো ঐ নিগমে মৰিলো এতিয়া কি কৰো দেবেনে ছোৱালীজনীক ওচৰলৈ মাতিবলৈ কাম বুলি ক'ব লাগিব ন ঐ কাম নহয় আই লভ ইউ বুলি মাতি দে তেতিয়া যে তোৰ ওচৰলৈ দৌৰি আহিব ইমানটো চালা ইংৰাজী ময়ো জানো আই লভ ইউ আই হেভ ইউ থেংক ইউ মোৰ আগত চালা চেটিং বাতি কথা নাপাতিবি তইনো চালা চচুৰকি নাতি তাইক ওচৰলৈ কাম বুলি মাতি কি কৰ জল অকমান খাওঁ জল আইও এইটো ইমান ঠাণ্ডাটো তোৰ মৰপিয়া লাগিলেই নে ঠাণ্ডা লগা কাৰণেতো জল খাব বিচাৰিছো এইটো জলৰ কথা কোৱা নাই চব চিন্তি ইটো জল ধনিয়াম তই অকণ বলীয়া হলি নেকি সেইবোৰ বস্তু নোখোজবি ধৰি লৈ তোক চৰিয়াব একো নচৰীয়া চিনেমাত মই দেখিছো নহয় এই ধনী মানুহবোৰে ছোৱালীবোৰক মাতি আনে কাম বুলি মাতি অনাৰ পাছত তেহেঁতক দিয়ে আকৌ খাবলৈ আৰু এইবোৰ বস্তু পাইতো ইয়াত মই জানো নহয় Tell me. मैम बहुत जोर से नहीं हंगरी लग रही है अच्छा भूख लग रही है हाँ जी मैम आपको हिंदी आती है हाँ आती है आसामीस आती है हाँ आसामीज भी आती है ऑलमोस्ट मुझे सब भाषा आती है তেতিয়াহ'লে মেম জক নাই এনেকুৱা ভোক লাগিছে কিবা এটা খাবলৈ লৈ আহক প্ৰথমে প্লেনখন ফ্লাই কৰিবলৈ দিয়া তাৰ পাছত আনিম হা এই বা এজনীয়ে ইমান ধুনীয়া অসমীয়া ক'ব জানে তেওঁ ইংলিছ ঝাৰি আছে আৰে প্লেনততো চব VIP মানুহে উঠে VIP মানুহক আৰু অসমীয়া জানিলেও ইংলিছতে কথা ক'ব না কাৰণ ইংলিছটো VIP বা উইণ্ড' ছিটত বহি যে বেলেগ গুলচন লাগে দেই ঐ পুতুকাত মোবাইলটো লাগে নেকি ভিডিঅ' কৰিবলৈ খিৰিকীয়ে দি ভিডিঅ' কৰিবি উইল ল'বলৈ দিয়া আকৌ উইলেহে ভিডিঅ' কৰি ভাল লাগিব এতিয়া আকৌ ভিডিঅ' কৰি কি কৰিম মোক কিন্তু উইণ্ড' ছিটত বহিবলৈ দিবি আকৌ হ'ব বহিবি পুতুকন আগত যে বেদান্তই সি প্লেনত উঠাৰ বাবে স্কুলত আমাৰ আগত বেয়া ফিট মাৰি থাকে ন এতিয়া যে আমিও মাৰিব পাৰিম আৰু সঁচাকে ৰে मोहतरमा वो जी टॉयलेट किधर है जी टॉयलेट बहुत जोर से लगी है टॉयलेट इधर आगे जाइए सर मोहतरमा खाना पीना हो गया हाँ जी सर कब का हो गया मंदा इस चिंता मिटा गोटे होपा प्लेन भितर टीका पेलाई बहि आसु
মন্দা শুনা না আমাৰ প্লেনখন অলপ পাছতে উৰিব আৰু দেই তুমি এই চশমাযোৰ লগাই আকাশলৈ চাই থাকিবা আমি তোমালোকক এই খিৰিকী ফুটাই দি চক চিন্তি বাই বাই দিম হ'ব ধুনু বাৰু হ'ব দিয়া মন্দা এতিয়া মই ৰাখিছো দেই এতিয়া মানে মই অকণমান বিজি আছো হ'ব ধুনু হেপী জাৰ্ণি ভালকে যাবা হ'ব দিয়া মন্দা ৰাখিছো इस तरफ जाइए सर थोड़ा जल्दी करिएगा हाँ क्योंकि थोड़ी देर में फ्लाइट टेक ऑफ करेगी ঠিক আছে মোহতरमा कृपया सभी लोग थोड़ा ध्यान दीजिए कुर्सी की पेटी बांध लीजिए कोलकाता होकर रशिया जाने वाली J-34 हीरो इंडिया फ्लाइट थोड़ी देर में टेक ऑफ करने वाली है और कृपया अपना अपना मोबाइल फोन भी स्विच ऑफ कर लीजिए আয়ো চুটি বন্তি দেবেন এইখন মানে চক চিন্তি ৰাছিয়া পাবগে বছ কাইটি শুনজনীয়া কোৱা মতে চিট বেল্ট লগাই ললো চে খাবলৈ কেতিয়া দিব জানো কিবা এটা যে খাওঁ খাওঁহে লাগিছে পাই উৰা মাৰিলেহে দিব চাগে ঐ পঢ়া লগা কুৰ্চী পেটি বন্ধা আগত সৰু পানী চুই আহো বৈ সৌ পানী চুৱগে নেকি বৈ মোৰো অকণমান চুঁ লাগিছে বাৰু এতিয়া প্লেনত টয়লেট আগত থাকে নে পাছত থাকে বাৰু মোৰ মতে আগতহে আছে আগলৈকে বৈ উঠিছিলি চক চিন্তি মুতিব লাগিলে নে বাৰু তহঁতৰ আংকুল উৰা মৰা আগতে মুতি মেলি টেংকি পুৰা খালী কৰি লওঁ যা সেইফালেকে আছে মোটা ঘৰটো এটা সেইফালেকে গৈছে মুতিবলে বা দতুৱা তই যে পুৰা আগত বহি ললিহি পুৰা উইণ্ড' চিট দেখিছ আমিও যে উইণ্ড' চিটতে বহিছো নে কি ক হানি সিং আমাৰ উইণ্ড' চিট পুৰা মস্তিছে দতুৱা সৌ পানী চুৱগে নিবই নাই তহঁতিয়ে যা মোৰ মুতিব লগা নাই কোনোবা সোমাই আছে হানি সিং দে মাত তা দে এক্সকিউজ মি কোনোবা সোমাই আছে নেকি ভিতৰত হাত হৰা ৰুকো হালকা হৈ ৰহা হুঁ হালকা হৈ আছো বুলি কৈছে মানে হাগিছে নে মুতিছে হাগিছেহে চাগে হাগিলেহে বেছি হালকা হয়